আজি চিলাপথাৰ সাৰ্বজনীন নামঘৰৰ প্ৰাংগণত বেদনিকম মালিনীপুৰ চিলাপথাৰ বৈদিক বৈষ্ণৱ সনাতন সমাজৰ সৌজন্যত আৰু চিলাপথাৰ অঞ্চলবাসী ৰাইজৰ সহযোগত উদযাপন কৰা শ্ৰীমন্ত শংকৰদেৱৰ জন্ম জয়ন্তী উদযাপনৰ আজিৰ এই পবিত্ৰ ক্ষণত এই অভাগীয়ে এটি বিষয়ৰ ওপৰত বক্তব্য আগবঢ়াবলৈ প্ৰয়াস কৰিছোঁ। জয় গুৰু শংকৰ সৰ্বগুণাকাৰ যাকেনে নাহিকে উপাম তুহাৰে চৰণ ৰেণু শতকোটি বাৰেক কৰোঁ প্ৰণাম। 571 শ্ৰীমন্ত শংকৰদেৱৰ জন্ম জয়ন্তী উদযাপনৰ দ্বিতীয় দ্বিবাৰ্ষিক অধিৱেশনত সমবেত হোৱা পৰম ভক্ত বৈষ্ণৱসকল, উদ্যোক্তাসকল আৰু ভক্তিৰ ৰক্ষা সাধনৰ হেতু সমবেত হোৱা শ্ৰদ্ধাৰ ৰাইজ, সৰ্বপ্ৰথমে এই অভাগীয়ে বৈকুণ্ঠ ধামস্বৰূপ ভক্ত বৈষ্ণৱৰ সমন্বয় ক্ষেত্ৰত আপোনাসৱৰ শ্ৰীচৰণত ভক্তিৰ অঞ্জলি যাচিছোঁ। হে ভক্তবৃন্দ, আপোনাসৱৰ ওচৰত এই ক্ষুদ্ৰ বালিকাই শংকৰদেৱৰ অৱদান সম্পৰ্কে আলোচনা কৰিবলৈ ক্ষুদ্ৰ মানে সামৰ্থ্য নাই। তৎসত্ত্বেও আমি আপোনাসৱৰ শ্ৰীচৰণ দৰ্শন কৰিবলৈহে এই পবিত্ৰ স্থলীত উপস্থিত হৈছোহি। আমি এই উপস্থিতিৰে আগবঢ়াব বিচৰা বক্তব্যত যদি কিবা ভুল ত্ৰুটি শ্ৰুতি বিশ্ৰুতি ৰৈ যায় আপোনাসৱে মৰীক্ষণ কৰিব আৰু অনিচ্ছাকৃতভাৱে বহাটোতা হ'লে ক্ষমা মাৰ্জনা কৰিব। আজি 500 বছৰে এটা জাতিৰ জীৱনক স্পন্দিত কৰি ৰখাত শংকৰদেৱৰ দৰে এজন যুগন্ধৰ ব্যক্তি অক্ষয় আলোচনাৰ ভঁৰাল। আমাৰ জাতীয় জীৱনত গুৰুজনা ইমান দকৈ নিবদ্ধ যে সম্পূৰ্ণ আৱেগমুক্ত হৈ তেখেতৰ আলোচনাত নিমগ্ন হোৱা কোনো অসমীয়া ব্যক্তিৰ পক্ষে সহজ নহয়। গুৰুজনাই এখন ভগ্ন আৰু ৰুগ্ন সমাজত জ্ঞানৰ পোহৰ সিঁচিবলৈ অশেষ কষ্ট স্বীকাৰ কৰিছিল। আমাৰ জাতীয় জীৱনক সাহিত্য সংস্কৃতি সভ্যতাৰ এক গৌৰৱময় স্তৰত উপনীত কৰোৱাত গুৰুজনাই অশেষ অৱদান আগবঢ়াই থৈ গৈছে। অসমৰ বিভ্ৰান্ত তথা বিশৃংখল সমাজ জীৱনক সনাতন ধৰ্মমতেৰেই মহাপুৰুষজনাই উদ্ভাসিত কৰি তুলিছিল। আমাৰ জাতীয় জীৱনৰ প্ৰতিটো দিশকেই সংস্কাৰমূলক দৃষ্টিভংগীৰে এক পৰিশীলিত জীৱনবোধ জগাই তুলিবলৈ তেওঁ নিৰন্তৰ প্ৰয়াস কৰিছিল, যাৰ ফলস্বৰূপে আমি ভাৰতীয় জীৱনশৈলী সসন্মানে নিজৰ স্থিতিক লৈ গৌৰৱ কৰিব পাৰিছোঁ। অসমীয়া সংস্কৃতিৰ ৰীতি নীতি, আচাৰ আচৰণ, চিন্তা ভাৱনা, সৃজন মনন আদি সকলোতেই গুৰুজনাৰ পৰামৰ্শ অনস্বীকাৰ্য। তেওঁৰ প্ৰতিটো সৃষ্টিৰাজিয়ে অসমীয়া সমাজখনক সমৃদ্ধিশালী কৰি তুলিছে। তেখেতৰ সৃষ্টিৰাজিৰ ওপৰত কবি যতীন্দ্ৰনাথ দুৱৰাই এটি কবিতা ৰচনা কৰিছে। সেই কবিতাটোৰ এটা অংশ হৈছে কোনটোৰ অতীতৰ ধ্যানমগ্ন যোগী তুমি তব পুণ্য কিৰণেৰে কৰিলা পবিত্ৰ ভূমি নিৰলে বজাই বিনা কোন কবি কাননত স্বৰ্গৰ বাতৰি আনি দিলা দেৱ মূৰতত মধুৰ ঝংকাৰ তাৰ গভীৰ উদাৰ সুৰে আজি উঠিছে বাজে অসমৰ ঘৰে ঘৰে। মহাপুৰুষজনা বৈদিক বৈষ্ণৱ সমাজৰ লগতো জড়িত আছিল। এই বৈদিক শব্দটো বেদৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে জ্ঞান। এগৰাকী ব্যক্তি সুস্থ ব্যক্তি হিচাপে প্ৰতিষ্ঠিত হ'বৰ বাবে শান্তিপূৰ্ণভাৱে জীৱন যাপন কৰিবলৈ লগতে সুস্থ সবল শান্তিপূৰ্ণ সমাজ দেশ তথা ৰাষ্ট্ৰ গঠনৰ জ্ঞান লাভৰ বাবে শাস্ত্ৰত যি উল্লেখ আছে সেই শাস্ত্ৰকেই বেদ বুলি কোৱা হয়। এই বেদ সৃষ্টিৰ পৰাই বেদৰ আৰ্হিৰে জীৱন ধাৰণৰ উপায় প্ৰচলিত হয় আৰু সেই সময়ৰ পৰাই বৈদিক যুগৰো সূচনা হয়। বেদৰ আধাৰত জীৱন ধাৰণ কৰি অহা ধৰ্মীয় সমাজখনকে বৈদিক বৈষ্ণৱ সমাজ বুলি বিজ্ঞসকলে চিনাক্ত কৰিছে। বেদ সৃষ্টিৰ কালছোৱাত চন্দ্ৰ, সূৰ্য, বায়ু আদিক দেৱতা হিচাপে গণ্য কৰা হৈছিল। তেওঁলোকৰ নামত
কৰিছিল। কিন্তু বৰ্তমানৰ বিজ্ঞানৰ যুগত এই পূজা পাৰ্বণৰ পৰিমাণ প্ৰায় কমি আহিছে, কিয়নো আজিকালি বিজ্ঞানৰ যুগত প্ৰতিটো দিশকে বৈজ্ঞানিক মানসিকতাৰে চালি জাৰি চোৱা হয়। ফলস্বৰূপে আমাৰ সমাজত পূজা পাৰ্বণৰ প্ৰাসংগিকতা প্ৰায় নোহোৱা হৈ আহিছে। শংকৰদেৱে ধৰ্মৰ নামত চলি থকা নানান অমানৱীয় আৰু অযুক্তিকৰ আচাৰ আচৰণ নিৰ্মূল কৰিবলৈ যত্ন কৰিছিল। জাতিভেদ প্ৰথা, বলি বিধান, অন্ধবিশ্বাস আদিৰ তেওঁ বিৰোধিতা কৰিছিল। শংকৰদেৱৰ সপোনৰ সমাজখন আছিল এখন আদৰ্শ সমাজ, যিখন সমাজত আছিল সমতা, মানৱতা আৰু গণতান্ত্ৰিক প্ৰমূল্যবোধ। গুৰুজনাই অসমীয়া সমাজখন সুস্থ কৰিব বিচাৰিছিল। তেখেতে সমাজত থকা প্ৰতিটো সৰু বৰ দিশৰ প্ৰতি চকু দিছিল, কিয়নো দুটামান দিশৰ সংশোধন কৰি কেতিয়াও এখন সুস্থ সমাজ আশা কৰিব নোৱাৰি। নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ সমান্তৰালভাৱে অসমীয়া সমাজখনৰ সংস্কাৰ সাধন কৰা গুৰুজনাৰ এটা প্ৰধান উদ্দেশ্য আছিল। শংকৰদেৱৰ সময়ত অসমৰ সমাজ ব্যৱস্থা ঘূণে ধৰা বিধৰ আছিল। সামাজিক কুৰীতি, অনাচাৰ, ধৰ্মৰ নামত চলি থকা ব্যভিচাৰ আৰু নানান ক্ষুদ্ৰ ধৰ্মীয় সম্প্ৰদায়ৰ অন্ধবিশ্বাস আধাৰিত জীৱন ধাৰণৰ অস্বাস্থ্যকৰ ব্যৱস্থা, স্বাস্থ্যকৰ জীৱন যাপনৰ বিষয়ে ঐক্যতা আদি তেওঁক চিন্তিত আৰু ব্যথিত কৰি তুলিছিল। তান্ত্ৰিক বৌদ্ধ ধৰ্ম আৰু শাক্ত ধৰ্মই অসমতে জটিল ৰূপ ধাৰণ কৰিছিল। নানান ধৰ্মমত সৃষ্টি হোৱাৰ বাবে সমাজত এক বিভ্ৰান্তিকৰ অৱস্থাৰ সৃষ্টি হৈছিল। সেই সময়ত দেৱী উপাসনাৰ বাবে নৰবলিৰ দৰে ক্ৰিয়াকাণ্ড সংঘটিত হৈছিল। শংকৰদেৱে জীৱন আৰু সাহিত্য কৰ্মৰ যোগেদি সমাজত প্ৰচলিত জাতিভেদ প্ৰথা দূৰ কৰিবৰ বাবে যত্ন কৰিছিল। তেখেতে সামাজিক বৰ্ণভেদ আৰু ব্যৱধান দূৰ কৰাৰ বাবে কৈছিল, ব্ৰাহ্মণৰ চণ্ডালৰ নিবিচাৰি কুল, দাতাত চুৰত যেন দৃষ্টি একতুল। ভক্তি আন্দোলনে সমগ্ৰ ভাৰতবৰ্ষতেই বৰ্ণভেদত কিছু শিথিলতা আনিলেও অসমৰ দৰে ব্ৰাহ্মণ আৰু চণ্ডালৰ মাজত পাৰ্থক্য নোহোৱাকৈ মানুহক ব্যৱহাৰ কৰিবলৈ শিকোৱা নাই। শংকৰদেৱৰ ভকতিত জাতীয় জাতি বিচাৰ নাই। জাতিভেদ প্ৰথাৰ বিলুপ্তি তেখেতৰ মানৱতাবাদৰ এক উল্লেখযোগ্য নিদৰ্শন। গুৰুজনাই সকলো জনসাধাৰণকে উদ্দেশ্য কৰি কৈছিল যে ভগৱানৰ নাম উচ্চাৰণত, হৰিনাম কীৰ্তনত জাতি, বৰ্ণ, ধৰ্ম, জ্ঞানী অজ্ঞানী বুলি কোনো বিভেদ নাই। ভগৱানৰ নাম লোৱাত সকলোৰে সমানে অধিকাৰ আছে। গুৰুজনাই প্ৰচাৰ কৰিছিল যে নাৰী ভকতিত জাতীয় জাতি বিচাৰ, কৃষ্ণ ভকতিত সমস্তৰে অধিকাৰ। তেৰাই সমগ্ৰ অসম তথা ভাৰতবৰ্ষৰ সমাজ ব্যৱস্থাটো টনকিয়াল কৰিব বিচাৰিছিল আৰু তাৰ বাবে তেওঁ প্ৰচাৰ কৰিছিল ভক্তি আন্দোলন তথা নৱবৈষ্ণৱ ধৰ্ম। সুদূৰ 1500 শতিকাতেই গুৰুজনাই সমাজত প্ৰচলিত অন্ধবিশ্বাস দূৰ কৰিবৰ বাবে যত্ন কৰিছিল। কিন্তু 1500 শতিকাৰ পৰা বৰ্তমানৰ এই 21 শতিকালৈকে ইয়াৰ কোনো ধৰণৰ সংস্কাৰ হোৱা দেখা নাযায়। বৰঞ্চ আজিৰ সমাজত নৰবলি, ডাইনী হত্যা, খোপা ধৰা আদিৰ নামত বহু ব্যক্তিয়ে নিজৰ প্ৰাণহুতি দিব লগা হৈছে। অথচ আমাৰ সমাজত এই অন্ধবিশ্বাসৰ প্ৰভাৱ আঁতৰ হোৱা নাই। গুৰুজনাই সমগ্ৰ অসমৰ জাতি সত্তাক একত্ৰিত কৰি ৰখাৰ মানসেৰে প্ৰচাৰ কৰিছিল এক দেৱ, এক সেৱ, এক বিনে নাই কেও। অৰ্থাৎ এজন পৰম পিতাকে ভক্তৰে স্মৰণ কৰিলেই আমাৰ ভক্তিৰ সাধন হয়। অৱশেষত আমি পুনৰবাৰ সেইগৰাকী জগতগুৰুৰ প্ৰতি তেখেতৰ জন্ম জয়ন্তীত শত সহস্ৰবাৰ প্ৰণাম জনাইছোঁ আৰু সেই ভক্ত বৈষ্ণৱসকল আমি আপোনাসৱৰ শ্ৰীচৰণতো পুনৰবাৰ সেৱা জনাইছোঁ আৰু অজানিতে কিংবা অনিচ্ছাকৃতভাৱে ৰৈ যোৱা ভুল ত্ৰুটিৰ বাবে ক্ষমা মাৰ্জনা বিচাৰি মই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ।